উপস্থিত আমাৰ ৰঙলী জাতীয় বিদ্যালয় তথা ছেকেণ্ডেৰী স্কুলৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ত্ৰিৰংগা পতাকা তলত থিয় হৈছোঁ। আমি সকলোৰে অৱগত 1947 চনৰ 15 তাৰিখে আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত আজি আমি এই ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আমি সক্ষম হৈছোঁ। উত্তোলন কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দেখা পাইছে এই ত্ৰিৰংগা পতাকা এটি সাধাৰণ পতাকা নহয়। সাধাৰণ কাপোৰত তোমালোকে ভাবিব পাৰা যে সৰু এটা কাপোৰৰ টুকুৰা ইয়াত আমি উত্তোলন কৰিছোঁ, তো সাধাৰণ বুলি নহয়। ইয়াৰ বহুতো তাৎপৰ্য আছে। ইয়াৰ 3টা ৰং আছে, তোমালোকে দেখা পাইছা। ইয়াৰ আঁৰত বহুতো কথা লুকাই আছে, যাৰ পৰিপ্ৰেক্ষিতত আজি আমি ইয়াক মান মৰ্যাদা সন্মান দিব লাগে। আমাৰ ভাৰতবৰ্ষ যেতিয়া পৰাধীন আছিল, ইংৰাজৰ কবলত আছিল, ইংৰাজ তথা ব্ৰিটিছ চৰকাৰে প্ৰায় 200 বছৰ কাল আমাৰ ভাৰতবৰ্ষত ৰাজত্ব কৰি গৈছিল। প্ৰথমতে এই ইংৰাজসকলে আমাৰ ভাৰতবৰ্ষ আহিছিল বেপাৰ বাণিজ্য কৰিবলৈ। অহাৰ পিছত লাহে লাহে সিহঁতে নিজৰ হাতলৈ এই ৰাজ্যখন নিজৰ হাতৰ মুঠিত ল'বলগীয়া হৈছিল, সুবিধা লৈছিল। এসময়ত গৈ পেলাই সিহঁতৰ অত্যাচাৰত আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণ অতিষ্ঠ হৈ ইংৰাজৰ কবলৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব পৰা যায় সেই চিন্তা চৰ্চা আৰম্ভ কৰিছিল। সেই সময়ত 1885 চনত আমাৰ ভাৰতবৰ্ষ জাতীয় কংগ্ৰেছৰ এখন সংগঠন গঠিত হৈছিল। উদ্দেশ্য এটাই আছিল, আমাৰ ব্ৰিটিছ চৰকাৰৰ কবলৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে কোনো ধৰণৰ সংগঠন নাছিল। সেইকাৰণে 1885 চনত এখন জাতীয় কংগ্ৰেছ সংগঠন আছিল। এই সংগঠনটোৱে আছিল একমাত্ৰ ইংৰাজৰ বিৰোধিতা কৰিবলৈ থিয় হ'ব পৰা হৈছিল। এই মৰ্মে এই জাতীয় সংগঠনটোত আমাৰ ভাৰতবৰ্ষৰ জাতিৰ পিতা মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ডাঙৰ মহান ব্যক্তিসকল এই জাতীয় কংগ্ৰেছত যোগদান কৰি পেলাই ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আৰম্ভ কৰিছিল। মহাত্মা গান্ধীৰ নেতৃত্বত আমাৰ ভাৰতবৰ্ষৰ প্ৰথমতে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। 3টা আন্দোলনৰ সামৰণিত অসহযোগ, আইন-অমান্য আন্দোলন আৰু 42ৰ ভাৰত ত্যাগ আন্দোলন। এই 3টা আন্দোলনৰ পিছত আমাৰ ভাৰতবৰ্ষ স্বাধীনতা হৈছিল। প্ৰথমতে যি অসহযোগ আন্দোলন আৰম্ভ কৰিছিল 1920 চনত মহাত্মা গান্ধীৰ নেতৃত্ব লোৱাৰ পিছত ব্ৰিটিছ চৰকাৰে 1919 চনৰ পাঞ্জাৱৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ যেনেধৰণে মৃত্যুমুখলৈ ঠেলি দিয়া হৈছিল, হাজাৰ মানুহৰ মৃত্যু হৈছিল আৰু হাজাৰ মানুহৰ গুলীত পংগু হৈ গৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষৰ জনসাধাৰণ অতিষ্ঠ হৈ উত্তৰ প্ৰদেশৰ এখন ব্ৰিটিছৰ পুলিচ চকী আমাৰ জনসাধাৰণ তথা আমাৰ দেশৰ স্কুলৰ ল'ৰা ছোৱালী, শ্ৰমিকৰ কৰ্মকৰ্তাসকল, গাঁও নগৰ চহৰৰ জনসাধাৰণসকল উত্তৰ প্ৰদেশৰ এখন ব্ৰিটিছ চৰকাৰৰ যিটো পুলিচ চকী আছিল সেইটো জ্বলাই দিয়া হৈছিল। কিন্তু এটা কথা, মহাত্মা গান্ধীৰ উদ্দেশ্য আছিল যে আমি অহিংসাৰ মাজেৰে আমি আন্দোলন কৰি যাম। পিছত দেখা পোৱা গ'ল অহিংসাই যিটো পৰ্যায় নাপালে। পিছত মহাত্মা গান্ধীয়ে কি কৰিছিল, এই অসহযোগ আন্দোলন য'ত আছিল আইন-অমান্য আন্দোলন। যিটো আন্দোলনত মহাত্মা গান্ধীয়ে গুজৰাটৰ 241 কিলোমিটাৰ খোজকাঢ়ি গৈছিল, দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। আমাৰ ভাৰতবৰ্ষৰ
নানান ধৰণৰ ৰাজ্যৰ পৰা ৭৮জন সদস্যক লৈ দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল। এই দাণ্ডী যাত্ৰাত এই ৭৮জনৰ ভিতৰত আমাৰ অসমীয়া মানুহ আছিল। আমাৰ অসমৰ সংগ্ৰাম যাৰ নাম আছিল লীলাধৰ আছিল আমাৰ অসমৰ। গতিকে তেওঁতৰ আগৰত পানী কেনেকৈ তপতাই লোন তৈয়াৰ কৰিব পৰা যায়, আমাৰ মহাত্মা গান্ধী তথা ৭৮জন সহযাত্ৰী গৈ পেলাই ইয়াৰ ইংৰাজৰ প্ৰতিবাদ সাব্যস্ত কৰি লোন আমান্য বন্ধ কৰিছিল। গতিকে এনেকৈয়ে ব্ৰিটিছৰ কবলৰ পৰা আমাৰ ভাৰতবৰ্ষৰ বহুতো জনসাধাৰণ গুলীত প্ৰাণ দিব লগা হৈছিল, প্ৰাণ বিসৰ্জন দিব লগা হৈছিল। শেষত 1942 চনত যিটো আমাৰ ভাৰত ত্যাগ আন্দোলন আছিল, সেইটোৱে শেষ পৰ্যায় 1942 চনৰ পৰা 44 চনলৈকে এই ভাৰত ত্যাগ আন্দোলন কৰিছিল। আৰু সেই চনৰ ভিতৰতেই আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণ তথা ডাঙৰ ডাঙৰ মহান ব্যক্তিসকলে উঠি পৰি লাগিছিল ব্ৰিটিছ চৰকাৰে আমাৰ ভাৰতবৰ্ষত ত্যাগ কৰিব লাগে। সেইটো হৈছিল লাষ্ট সিদ্ধান্ত, শেষ সিদ্ধান্ত। পিছত উপায় নাপায় পিছত যিটো আৰম্ভ হৈছিল সেইটো সময়ত পৰিস্থিতিৰ ভয়াৱহ ৰূপ দেখি পেলাই ব্ৰিটিছ চৰকাৰে উপায় নাপায় আমাৰ ভাৰতবৰ্ষত ত্যাগ কৰিবলৈ বাধ্য হৈছিল। গতিকে আজি আমি এই স্বাধীনতা দিৱস উপলক্ষে আজি আমি কথা উত্থাপন কৰিছোঁ। আমি বহুত কষ্টৰ পিছতে আমি আজি এই কথা কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মই ইমান বেছি দীঘলীয়া বক্তব্য নকওঁ, আৰু দুজন আছে এই সম্পৰ্কে দুয়াৰ ক'ব। সদৌ শেষত আমাৰ ভাৰতবৰ্ষত জনসাধাৰণ তথা মহান ব্যক্তিসকলে প্ৰাণ আহুতি দিছিল। সিহঁতৰ আত্মৰ সদ্গতি কামনা কৰি আৰু জাতীয় পতাকাৰ সন্মান জনাই আজি মোৰ এই চমু বক্তব্য সামৰণি মাৰিলোঁ। গৌৰৱৰ ছাত্ৰ ছাত্ৰীসকল, বিৰোধ নকৰিবা। আমাৰ বিদ্যালয়ৰ আৰু শিক্ষক